নমস্কাৰ মই ৰেকিবুল আপোনালোকে চাই আছে এটি জনপ্ৰিয় ইউটিউব চেনেল অসমীয়া মিক্সিং ইয়াৰ ভিডিঅ'সমূহ যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব থ্যাংক ইউ তো ৰেকিবুল দা আপুনি ইয়াত সদায় দেওবাৰে কতো নগৈ পেলাই ইয়াত খেলা খেলে কেমেৰামেন অকমান ফিল্ডখন যদি দেখাই দিয়ে খেলা জুমিন তো ৰেকিবুল দা দেওবাৰে আপুনি কলৈও নাযায় নগৈ পেলাই এনেকৈ আপুনি সময় অতিবাহিত কৰে ইয়াৰ পৰা আপুনি কিবা হ'লেও এটা ৰস পায় কেনেকুৱা অনুভৱ মই বহুত সৰুৰ পৰা খেলি খুব ভাল পাওঁ ক্ৰিকেট খেলোঁ ক্ৰিকেট বহুত খেলিছিলোঁ এতিয়া ফুটবল খেলোঁ ভলীবল কিন্তু মই খেলুৱৈ নহয় কিন্তু দেওবাৰে মই অকল ৰেকিবুলক টাইম দিওঁ মই নিজক টাইম দিওঁ আৰু এইটো বহুতে জানে দেওবাৰে মই কাম নকৰোঁৱে সেইদিনা ঘৰত থাকোঁ গাঁৱত থাকোঁ মোৰ নিজৰ গাঁৱৰ মোৰ যদি প্ৰিয় স্থান হয় মোৰ গাঁওখন হয় আৰু মই সেইদিনা আবেলি খেলা খেলোঁ দিনটো খেলি থাকোঁ লগৰবিলাকৰ লগত থাকোঁ ভাল লাগে অলপ আড্ডা মাৰাও ভাল লাগে সেইটো মজাটো বেলেগ আৰু সেইদিনা অকল ৰেকিবুলক টাইম দিওঁ ৰেকিবুলক টাইম দিয়ে সেইদিনা আৰু আপোনাৰ এই ফুটবল হওক বা ক্ৰিকেট খেলোঁতে হাত ভৰি ভাঙিছিল বা আঘাত পাইছিল এনেকুৱা কিবা হাত ভৰি ভাঙিলে মই থিয় কেনেকৈ থাকিলোঁ মোৰ এবাৰ হৈছিলে ফুটবল খেলতে হৈছিলে মোৰ ইয়াত এটা চিন এটা আছে এতিয়াও এইটো জুম কৰি দিলে দেখা পাবা তো ইয়াত হিট কৰোঁতে মই এইটো মোৰ ফাটি গৈছিলে তো 9টা চিলাই পৰিছিলে তথাপি খেলিব বাদ দিয়া নাই কিন্তু তো ৰেকিবুল দা আমি জানোৱে যে আপুনি গীত লিখিলে গীত গালে তাৰোপৰিও আপুনি ফিল্ম ইণ্ডাষ্ট্ৰি হওক বা থিয়েটাৰ হওক বা এনেকুৱা কিবা বেলেগ কাম মই থিয়েটাৰত কাম কৰিছিলোঁ 2011ত মই কেতিয়া কৰিছিলোঁ কিন্তু থিয়েটাৰ কামৰ অভিজ্ঞতাটো খুব বেছি মিঠা নহয় তো তাৰপিছৰ পৰা মই কৰিছোঁ কিন্তু কমকৈ কৰিছোঁ কাৰণ আৰু মোৰ কি হয় অডিঅ'ৰ কামবিলাক কৰি থাকোঁতে বহুত সময় যায় তো থিয়েটাৰৰ কাম কৰিবৰ কাৰণে অকণমান মই তেনেকৈ টাইমটো কম পাওঁ আৰু দ্বিতীয় কথা চিনেমাত কাম কৰিছোঁ মই অলপতে এখন মুভি আছিলে ট্ৰু লাভ বুলি তাৰ টাইটেল ছংটো লিখিছিলোঁ জুবিন দাই গাইছিলে সেইটো ভাল পাইছে মানুহে তো কৰিছোঁ তেনেকৈ কাম কিন্তু বেছি কাম মই অডিঅ'ৰ কাম বেছি কৰা যায় থিয়েটাৰৰ কাম কৰিছোঁ যোৱা বছৰো কৰিছোঁ 2টি গীত লিখিছিলোঁ মই কিন্তু থিয়েটাৰৰ মোৰ এইফালে সময়টো বেছি দিয়া যায় অডিঅ'ৰ ক্ষেত্ৰত হয় আৰু আপোনাৰ মানে কি প্ৰেমৰ যিটো প্ৰেমৰ বিষয়ত অকণমান প্ৰেম কৰিছোঁ বহুত মই প্ৰেম কৰিছোঁ প্ৰেম ৰোমান্টিক আৰু মই সদায় এটা কথা কওঁ প্ৰেমে মানুহক জীয়াই ৰাখে প্ৰেমে মানুহক সপোন দেখুৱায় তো মই প্ৰেম কৰিছোঁ আৰু মানুহে জীয়াই চাগে তেতিয়া থাকে যে কিবা এটা প্ৰেম থাকিবই লাগিব মানুহৰ সেইটো মাতৃপ্ৰেম হওক দেশপ্ৰেম হওক নিজৰ জীৱনৰ প্ৰতিও আমাৰ প্ৰেম থাকে তো সেই প্ৰেমটো যেতিয়ালৈকে থাকে তেতিয়ালৈকে মানুহ জীয়াই থাকিব আৰু মই কওঁ যেতিয়ালৈকে প্ৰেম থাকে তেতিয়ালৈকে মোৰ গান থাকিব আৰু যদি গান নাথাকে যদি কেতিয়াবা গান লিখিব বাদ দিয়ে তেতিয়া গম পাব যে মোৰ প্ৰেম নাই আৰু মোৰ মানুহজন অকণ ৰোমান্টিক বেছি আৱেগিকো হয় আৰু আমাৰ মানে কি সকলো ষ্টেজতে প্ৰেমটো এক প্ৰকাৰ থাকে সৰু বাচ্ছা এটা সৰু ছোৱালী এটা দেখিলে বা সৰু ল'ৰা এটা দেখিলে সিহঁতৰ সেইটো প্ৰেম অলপ বেলেগ বা থাকি ভাল পায় আমিও যেতিয়া LP স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমাৰ প্ৰেমটো এটা ভাল লগা আৰু তাই ভালকৈ মোৰ লগত কথা পাতিব ছোৱালীটোৱে তো সেনেকুৱা অনুভৱ আপোনাৰ প্ৰথম মোৰ ভাল লাগিছিলে মোৰ ক্লাছ 6তে এজনী ছোৱালী ভাল লাগিছিলে সেইটো প্ৰেম নে কি নাজানো কিন্তু ভাল লাগিছিলে এদিনো মই কথা পাতি নাপালোঁ তাইৰ লগত কথা পাতি নাপালোঁ আমি একেলগে পঢ়িছিলোঁ আমি কিন্তু কথা পাতি মই আজিলৈকে পোৱা নাই কিন্তু তাইক মোৰ জীৱনত প্ৰথম ছোৱালী বুলি ক'লে ভাল লাগিছিলে সেইটো প্ৰেম আছিল নে কি আছিল নাজানো ক্লাছ 6ত আছিলে এইটো হয় তাৰ লগত কথা নাপাতাৰ কিবা এনেকুৱা ভয় কৰি আছিল বা ঘৰত কৈ দিব এনেকুৱা তেতিয়া আচলতে বুজি পোৱা নাছিলোঁ কি ভাল লাগে এইটো এক্সপ্ৰেছ কৰিব মানে এইটো প্ৰকাশ কৰিবৰ কাৰণে মই ঠিক এটা বাট পোৱা নাছিলোঁ বা বুজি পোৱা নাছিলোঁ এইটো কি হয় এইটো আছিলে কিন্তু ভাল লাগে তাই যদি স্কুললৈ নাহে তেতিয়া কিবা ভাল নালাগে সেইদিনা তো স্কুললৈ আহিলে ভাল লাগে কথা নাপাতিলেও সেইটো এটা কিবা এটা ভাল লগা আছিলে সেইটো হয় তাৰপিছত আপোনাৰ ৰিয়েল মানে কি যিটো লাভ আৰু সম্পূৰ্ণ প্ৰেম সেইটো কেতিয়া আহিছিল কলেজ লাইফত হওক বা প্ৰেম বহুবাৰ আহিছে মোৰ লাইফত মোৰ কিন্তু মানুহে কয় প্ৰেম এবাৰে হয় কিন্তু এবাৰে হয় মোৰ দেখোন বহুবাৰ আহিছে মোৰ বহুত সঁচা প্ৰেম বহুবাৰ প্ৰেম হৈছে
সঁচা প্ৰেম বুলি মিছা প্ৰেম বুলি আচলতে নাজানো কাৰোবাৰ প্ৰতি কেতিয়াবা ফিলিংছ আহি যায় এইটো কাৰোবাক ভাল লগা হৈছে কেতিয়াবা মই মোৰ গানৰ প্ৰেমতো পৰিছোঁ তো প্ৰেমটো তুমি আচলতে সঁচা মিছা বুলি এইটো একো কথা নাথাকে তো কেতিয়াবা কাৰোবাক বা কিবা এটা বস্তুৰ প্ৰতি মানুহৰ আকৰ্ষণটো আহে মোৰো আহিছে বহুবাৰ আহিছে আহি থাকিব চাগে এইটো গানৰ প্ৰতি প্ৰেমটো থাকিব মোৰ সদায় থাকিব একদম মানে কি বুজাব নোৱাৰা অনুভূতি এটা প্ৰেম মই ক'লোৱে প্ৰেমে মানুহক জীয়াই ৰাখে প্ৰেমে মানুহক সাহস দিয়ে প্ৰেমে মানুহক প্ৰেৰণা দিয়ে কিন্তু সেইটো সঁচা ভাল পাব লাগিব আচ্ছা মই আৰু আপোনাৰ তাত মই যেতিয়া আপোনাৰ ইণ্টাৰভিউ ল'ব আহিছিলোঁ মই ভিউৱাৰ্ছবিলাকক কৈ দিওঁ মই বাকী আৰু বেলেগৰ তাতো গৈছোঁ বা বেলেগ কিছুমান নাম নকওঁ ছিংগাৰো আছিল তো সেইবিলাক ছিংগাৰক যেতিয়া ফোন কৰোঁ তো তেতিয়া কিছুমান কথা তেওঁলোকে প্ৰশ্ন কৰে আৰু বা কথা পতাৰ মানে কি ছিষ্টেমবিলাক অকণমান বেলেগ ধৰণে পাওঁ কিন্তু মই এটা কথা কওঁ ৰেগিবুলদাৰ তাত আহি পেলাই আমি বহুত ভাল পাইছোঁ আৰু আমাৰ লগত ৰেগিবুলদাৰ নিজে ফ্ৰেণ্ডলি হৈছে আমি ফ্ৰেণ্ডলি হ'ব নাযাওঁতেই মানে তো ইয়াৰ ওপৰত আপুনি মানে কি বুলি হয় মানুহে ইমান ফ্ৰেণ্ডলি আমিতো এদিন লগ পাইছোঁ নহয় প্ৰথম কথাটো হ'ল মই যি কৰি আছোঁ মই যিটো কাম কৰি আছোঁ গানৰ কথাই ক'লোঁ মই যিটো গান লিখি আছোঁ মেইন হেৰিটো হ'ল মানে উপাদানটো হ'ল ৰাইজ তো ৰাইজে যদি ভাল নাপায় গানটো ৰাইজে যদি মোক নিবিচাৰে তো মোৰ তাত একো বুলিবলৈ একো নাই তো ৰাইজ সদায় ওপৰত আৰু সদায় আশীৰ্বাদ লাগিব তুমি আজি মোক কিবা ভাল পাইছা তো সেইকাৰণে আহিছা গতিকে মোৰ কাৰণে বহুত মানে ডাঙৰ কথা যে তুমি মোক বিচাৰি আছা গতিকে তোমাৰ গুৰুত্ব মোৰ কাৰণে কম নহয় তোমাৰ গুৰুত্ব মোৰ কাৰণে কম নহয় আৰু ৰাইজ সদায় আগত ৰাইজে যেতিয়ালৈকে মৰম দি থাকিব তেতিয়ালৈকে আছোঁ আৰু মৰম নিদিলে তেতিয়া আমাৰ অস্তিত্বটো অকণমান কি বুলি ক'ম ৰাইজৰ মৰমৰ কাৰণেই কাম কৰি আছোঁ আমি তো ৰাইজ মেইন কি বুলি দা আমি ভালেখিনি কথা পাতিলোঁ তো এতিয়া মই আহিছোঁ আপোনাৰ খাদ্য কি খাই ভাল পায় মিঠাই 5বিধ 5বিধ মিঠাই মই মিঠাইৰ নাম নাজানো মিঠাই খাই সৰুতে খুব বেছি ভাল পাইছিলোঁ সৰুতে যেতিয়া আগতে আমাৰ ইয়াত মানে কি যেনে ৰসগোল্লাটোৱে মিঠাই বুলি ভাবিলোঁ সৰুতে যেতিয়া ৰসগোল্লা বিয়াত খাব গৈছিলোঁ তেতিয়া এটা কথা ভাবিছিলোঁ যে ডাঙৰ হ'লে ৰসগোল্লা খাম তো সৰুতে এতিয়াও মিঠাই ভাল পাওঁ মই কিন্তু মিঠাই নাম নাজানো যে আৰু সেয়াই মিঠাই খাই ভাল পাওঁ মিঠাই মানে বোলে এনেকুৱা এটা মিঠাই মই খাই বিৰাট ভাল পাওঁ মানে মলাই চমচমটো থাকে সেইটো ভাল লাগে ময়ো নাজানিছিলোঁ সেইটো ভাল লাগে কিন্তু বহুত বেছি মিঠা হ'লে কেতিয়াবা আজিকালি ভাল নলগা হ'ল তো খাওঁ মিঠাই খাওঁ মই মিঠা দৈটো ভাল পাওঁ দৈটো খাওঁ আপোনাৰ জুবিনদাৰ লগত আগৰ ভিডিঅ'টোত ক'লোঁ আমি জুবিনদাৰ লগত কাম কৰিছিল জুবিনদাৰ লগত কাম কৰোঁতে আপোনাৰ অনুভূতিখিনি কেনেকুৱা আছিল বা জুবিনদাৰ লগত কাম কৰিছোঁ প্ৰথম যেতিয়া কৈছিল যে আপুনি চান্সটো পাই গ'ল যে জুবিনদাৰ লগত কাম কৰিবৰ কাৰণে তো অনুভূতিখিনি এইটো বহুত ডাঙৰ মানে মই সেইদিনা কৈছোঁহে তো মন চিৰিজ যেতিয়া ওলাই মই তেতিয়া সৰু আছিলোঁ মন চিৰিজ কিনিবৰ কাৰণে আগতীয়াকৈ কেছেটৰ দোকান কৈ থৈ দিওঁ যে মন চিৰিজৰ এলবামটো লাগে তো সেই মন চিৰিজত যেতিয়া মোৰ গান বাজিছিলে তো যিদিনা শুনিছিলোঁ জুবিনদাৰ মুখত প্ৰথম ষ্টুডিঅ'ত তো সেইটো এটা বুজাব নোৱাৰা মানে অনুভূতি আৰু সেইটো এতিয়াও মোৰ মনত আছে সেইটো এতিয়াও মনত পৰিলে মই সিমানখিনিয়ে সেইটো অনুভৱেই হয় এইটো বহুত ডাঙৰ কথা আৰু জুবিনদাৰ পৰা বহুত শিকিব পাৰিছোঁ তেখেত এজন অকল শিল্পী বুলি ক'লে যিটো হয় আৰু তেখেত এজন শিল্পী হয় প্ৰকৃত শিল্পী তো জুবিনদাই মানে প্ৰায় যিমানবোৰ শিল্পী হওক বা কোনোবা গানৰ ক্ষেত্ৰত হওক বা কোনোবা কিবা বেলেগ কামৰ ক্ষেত্ৰত হ'লেও গ'লে জুবিনদাই কিন্তু সকলোকে কিছুমান তাৰমানে কি স্পেচিয়েল এটা কৈ যায় আপোনাক সেনেকুৱাকৈ কোৱা কিবা স্পেচিয়েল জুবিনে কৈছে মাজতে মোক পেজেল মাৰিৰ পিছত বহুত কথা কৈছে কেনেকৈ সময়ৰ লগত কেনেকৈ পৰিপক্কতা অহাৰ পিছত কেনেকৈ গান কি বিষয়বস্তু ল'ব লাগে তো বিষয়বস্তুৰ লগত গভীৰতা যিটো মানে কিমান গভীৰতালৈ সোমাই যাব লাগে সেনেকুৱা কিছুমান তেখেতৰ গান এক্সাম্পল দি কিনে মোক বহুত কথা শিকাইছে এতিয়াও লগ পালে ভুল হ'লে ভুলটো আৰু জুবিনদাৰ এটা কথা ডাঙৰ ভাল কথা তোমাক যদি কিবা বেয়া পায় মুখত ক'ব ভাল পালেও তোমাক মুখতে ক'ব কিন্তু যি হয় আগত ক'ব তোমাক হয় আৰু মই এটা কথা কওঁ আপুনি বহুত গান লিখিছেও আৰু বহুত গান গালেও তো তাৰে পিছত আপোনাৰ কিছুমান তাৰমানে কি অকণমান মানুহ জেনেৰেলি মই চিম্পলি সুধিছোঁ মানুহ কিছুমান অকণমান যদি উন্নতি হয় মানুহবিলাকৰ জেনেৰেলি আপুনি বেয়া নাপাব তো মানুহৰ এটা ইগ' আহি যায় তো ইগ'টো থকা বুলি ভাল বুলি ভাবেনে নাভাবে মই দেখিছোঁ আপোনাৰ তাত নাই ইগ' বুলি মই সেইটো ক'লোৱে ন মানে কি ৰাইজ সদায় আগত ৰাইজ সদায় ওপৰত আৰু ৰাইজৰ অবিহনে আমি শিল্পীৰ একো দাম নাই আচলতে ৰাইজৰ মৰম অবিহনে শিল্পী নহয় তো শিল্পী সজাই ৰাইজেই তো ৰাইজৰ অবিহনে একোতো ইগ' বুলি আছে এইটো কোনো কথাই আহিব নালাগে হয়
আৰু আপোনাৰ এই সংগীতৰ যাত্ৰাটোত মানে কি সংগীত যেতিয়া আৰম্ভ কৰিছিল তেতিয়া আপোনাৰ লাইফত অকণমান হ'লেও বাধা বা কোনোবা এনেকুৱা বাধা তেনেকৈ অহা নাছিল। ঘৰৰ পৰা মোক খুব ছাপোৰ্ট কৰিছিল, মোক মোৰ পৰিয়ালবৰ্গ, মা আব্বা দাদা ভণ্টি, মোক চবেই, মোৰ মামাহঁত, মোৰ বৰদেউতাহঁতৰ পৰিয়ালটো গোটেইখিনি মোক সৰুৰে পৰা ছাপোৰ্ট কৰিছিল। কিন্তু হয় মই যেতিয়া ইণ্ডাষ্ট্ৰীত সোমাব বিচাৰিছিলোঁ তেতিয়া ষ্ট্ৰাগল কৰিছিলোঁ বহুকেইজন ব্যক্তিৰ ওচৰত চাপিছিলোঁ, বহুতকেইজন ব্যক্তিক বহুত সময়ত ৰোৱা মনত আছে। তো সেইটো হৈছিলে, সেইখিনি লাগে আচলতে, আৰু সেইটো নাথাকিলে তোমাৰ কিবা এটা পোৱাৰ হেৰিটো নাথাকে, মজাটো নাথাকে। আৰু আপোনাৰ এইটো আপুনি এই সংগীতৰ হেৰি কৰোঁতে একচুৱেলি মানুহে কিবা এটা ভাল কৰিব যাওঁতে সদায় সমাজৰ কিছুমান মানে এনেকুৱা মানুহ থাকে যিবিলাকে তাৰমানে কি ডাউন লেভেললৈ লৈ যাবৰ কাৰণে কিছুমান কমেণ্ট কৰে কেতিয়াবা, সেনেকুৱা কিবা বেয়া লগা কমেণ্ট আপোনাৰ কৰিছে? বহুতে, আৰু সেইটো থাকিবই, সেইটো লাগেও, সমালোচনা লাগে। আৰু সমালোচনাৰ লগত কি হয়, মই নিজক তাত দেখা পাওঁ, মোৰো ভুল কৰিছোঁ কেতিয়াবা, বা ভুল হয়, মানুহৰ ভুল হয়। তো সেই সমালোচনাৰ ফলত বা কোনোবাই তোমাক কিবা নিগেটিভ কমেণ্ট কৰাৰ ফলত তুমি নিজকে এবাৰ সেইখনত নিজকে আত্মসমালোচনা কৰি চাব পাৰা, সেইখন মানে দাপোন হিচাপে তুমি নিজক চাব পাৰা। গতিকে সেইটো লাগে, আৰু সেইটো পজিটিভলি লওঁ। কোনোবাই যদি বেয়াকৈ কয় সেইটো মোৰ ভালৰ কাৰণে, মোৰ ভাল। তো ৰেকিবুল দা, আমি কথা পাতিলোঁ আপোনাৰ লগত, আকৌ মাজে সময়ে আমি আহি থাকিম। ৰেকিবুল দা নতুন গান যেতিয়া ৰিলিজ কৰিব তেতিয়া আমি আকৌ আহিম। আৰু আজিতো ছানডে হ'ল, ছানডে, তো আজি আপুনি চাগে ক্ৰিকেট ফুটবল খেলিব। প্ৰথমে ভাল লাগিল কথা পাতি, খুব ভাল লাগিল, তোমাকো ভাল লাগিল। আৰু আজি ৰবিবাৰ, তুমি গমেই পাইছা, এতিয়া মই ফুটবল খেলা ফিল্ডতে আছোঁ। অলপ পিছত মই ফুটবল খেলোৱে নহয়, এনেই মনৰ ভাল লাগে কাৰণে খেলোঁ, লগৰখিনিৰ লগত টাইম দিওঁ। আৰু তোমালোকে দেখিয়ে আছা, চববিলাক সাজু এতিয়া অলপ খেলা খেলিম। আৰু সদায় বিচাৰোঁ আপোনালোকৰ পৰা মৰম, এনেকৈ আশীৰ্বাদ কৰি যাব। মোৰ ভুল হ'লেও আপোনালোকে কৈ যাব, ভাল হ'লেও কৈয়ে আহিছে বাৰু, মৰম কৰি আহিছে। ভুলখিনি মই আপোনালোকৰ পৰা আঙুলিয়াই দিয়াটো বিচাৰোঁ। তো চবকে কি ক'ম, মৰম বিচাৰি ধন্যবাদ, বাই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি নাপাহৰিব।